নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোতে ভালে আছে। আপোনালোকে এটা কথা মন কৰিছে চাগে, বিভিন্ন গাঁৱে ভূঞে হওক বা চহৰে নগৰে হওক, বিভিন্ন ধৰণৰ চক বা চাৰিআলিসমূহত বিভিন্ন ধৰণৰ দেখাত শিক্ষিত যেন লাগে, ভাল সম্ভ্ৰান্ত ঘৰ যেন লাগে, ডেকা ল'ৰাবিলাক বহি বিভিন্ন ধৰণৰ আড্ডা দিয়ে, কেতিয়াবা তাছ খেলে বা কেৰম খেলি থাকে। তেওঁলোকক দেখি বহুত মানুহৰ খং উঠে। কাম বন নাইকিয়া ল'ৰা ইহঁতে, সেইকাৰণে এনেই ঘূৰি ঘূৰি নষ্ট হোৱা ল'ৰা, এনেকৈ ঘূৰি পকি ফুৰে, আড্ডা দি ফুৰে, তেনেকৈ বুলি ভাবে। কিন্তু আচলতে তেওঁলোকক বুজিবলৈ আমি কিমানে চেষ্টা কৰোঁ, তেওঁলোক কেনেকুৱা ধৰণৰ এটা মানসিকতাৰ বলি হ'ল, সেই বিষয়ে অকণমান ভাবি চালে স্পষ্টকৈ ওলাই পৰিব কথাখিনি। এনেকুৱা ল'ৰাবিলাকৰ বেছিভাগ ক্ষেত্ৰতে কি হয় জানেনে, ঘৰখনত তেওঁলোকক পঢ়াওঁতে ডাঙৰ লক্ষ্য এটা তেওঁলোকক বান্ধি দিয়া হয়, তুমি ডক্টৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা বা এনেকুৱা অফিচাৰ হ'বা, পুলিচ অফিচাৰ হ'বা, প্ৰফেচাৰ হ'বা, এই ধৰণৰ ডাঙৰ লক্ষ্য এটা তেওঁলোকক বান্ধি দিয়া হয়। সেইমতে তেওঁলোকে পঢ়ি আগুৱাই গৈ থাকে। কিন্তু সকলোৱে জানে বৰ্তমান শিক্ষিতৰ সংখ্যা যিমান বাঢ়িছে, বহুত ভাল ভাল পাৰ্চেণ্টেজ আজিকালি পায় ল'ৰা ছোৱালীবিলাকে, কিন্তু সেই অনুপাতে চাকৰিৰ সংখ্যা বঢ়া নাই। গতিকে বহুতে যেতিয়া চাকৰি নাপায়, তেতিয়া তেওঁলোকে বেলেগ কামো কৰিবলৈ ইচ্ছা নকৰে, কাৰণ বেলেগ কামৰ কথা তেওঁলোকক কোৱা নহয়েই। সেই ধৰণৰ মানসিকতা তেওঁলোকক গঢ় দিয়া নহয়েই যে বেলেগ কামো কৰিব পাৰি। একমাত্ৰ চাকৰি পিনে মনটো ঢাল খুৱাই পেলাই পঢ়োৱা হয়। গতিকে সময়ত যেতিয়া তেওঁলোকে চাকৰি নাপায়, তেওঁলোক হতাশ হৈ পৰে। লাগিলে এনেই বহি থাকিব, এনেই তাছ পাশা খেলি থাকিব, আড্ডা দি থাকিব, কিন্তু তেওঁলোকে তথাপিও বেলেগ কাম কৰিবলৈ মন নমেলে। আৰু সেইখিনি সময়ত ঘৰৰ মানুহে খুব প্ৰেছাৰ দিয়ে, চাকৰি নাপালে নাই এতিয়া বেলেগ কাম কৰে। কিন্তু সি কি কৰিব, ইমান দিনে সি এটাই জানি আছিলে সি পঢ়িব, চাকৰি পাব। ঘৰৰ সকলো মানুহে তাক সেইধৰণে আগবঢ়াই লৈ গৈছিলে। গতিকে এতিয়া এনেকুৱা ক্ষেত্ৰত সেই ল'ৰাজন খুব দুমোজাত পৰি থাকে, আৰু তেতিয়া ঘৰৰ মানুহে গালি গালাজ আৰম্ভ কৰি দিয়ে, তই চাকৰি কৰিব নোৱাৰিলে, হেন কৰিব নোৱাৰিলে, এতিয়া কামকে কৰ। কিন্তু সি কামটো কৰিব নোৱাৰিবতো, তেনেকৈ তাক কাম কৰাৰ কথা শিকোৱা নহৈছিলে। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত কাৰ ভৱিষ্যত কি আছে কোনো নাজানে। অকল পঢ়া শুনাত ভাল হ'লে যে সাংঘাতিক উজ্জ্বল ভৱিষ্যত এটা হ'বই এনেকুৱা কথা নাই, বা পঢ়া শুনাত বেয়া হ'লে যে ভৱিষ্যত অন্ধকাৰ তেনেকুৱাও নহয় বাৰু। সেইবুলি মই পঢ়া শুনাসকলক ডাউনো দিব বিচৰা নাই, কিন্তু পঢ়ক, সকলোৱে চাকৰি এটা পাম বুলিয়ে পঢ়ক বাৰু। কিন্তু চাকৰি নাপালে কি কৰিম, এই ক্ষেত্ৰতো যাতে এটা বিকল্প ব্যৱস্থাৰ কথা যাতে সকলোৱে ভাবি চিন্তি পেলাইহে আগবাঢ়ে, মই সেইটোহে অনুৰোধ কৰিব বিচাৰিছোঁ। চাকৰি পালেতো ভালেই আৰু, কিন্তু সকলোৱে জনা কথা বৰ্তমান যি হাৰত নিবনুৱা সংখ্যা বাঢ়িছে, চাকৰি তেনেই তাকৰ। গতিকে সকলোৱে ভাল ৰিজাল্ট কৰিলেও সকলোৱে চাকৰি নাপাব, চৰকাৰী চাকৰি, সেইটো সঁচা কথা। গতিকে চাকৰিটো লক্ষ্য লৈ পঢ়াৰ লগে লগে চাকৰি নাপালে কি কৰিম, সেয়াও এটা চিন্তা চৰ্চা কৰি যদি সকলো আগবাঢ়ে, তেতিয়াহ'লে হয়তো ভৱিষ্যতে বিপদত নপৰিব, বা এনেকুৱা ধৰণে যিটো বেকাৰ বুলি কোৱা হয়, শুনিবলৈ দুখ লাগে, বেকাৰ ধৰণৰ জীৱন এটা কটাবলগীয়া হয়তো নহ'ব, বা ঘৰৰ মানুহৰো এই ক্ষেত্ৰত কৰণীয় আছে। কামৰো সৰু বৰ নাই, এই কথাটো সৰুৰ পৰা যদি মনত সোমোৱাই দিয়া যায়। কিন্তু আমাৰ তেনেকুৱা নহয় আচলতে, ইটো কাম ডাঙৰ, সিটো কাম সৰু, এইটো কাম কৰিবি, সেইটো কাম নকৰিবি, চাকৰি কৰিবি, বা চাকৰিৰ বাহিৰে বেলেগ কামক সাধাৰণতে মান্যতা দিব ইমান নোখোজে, তেনেকুৱা ধৰণৰ মানসিকতা এটা অসমীয়া মানুহৰ আছে। এইকাৰণেহে কথাখিনি ক'লোঁ। মই আকৌ কৈছোঁ, মই ছাত্ৰ ছাত্ৰীসকলক মই ডাউন দিব বিচৰা নাই, বোলে চাকৰি আশা নকৰিবা, তোমালোকে ভালদৰে নপঢ়িবা, সেইটো ক'ব বিচৰা নাই। ভালদৰে পঢ়া, কিন্তু ছাত্ৰ ছাত্ৰীসকলে অকল চাকৰিৰ কাৰণে পঢ়িব নালাগে, কাৰণ সময়টো বৰ জটিল। বহুত পাৰ্চেণ্টেজ পালে যে চাকৰি এটা পাবই, সেইটো গেৰেণ্টি এতিয়া আৰু কোনেও দিব নোৱাৰে। গতিকে তেওঁলোকে পঢ়ক, ভালদৰে চাকৰি পাম বুলিয়ে পঢ়ক, ইণ্টাৰভিউ দি থাকক, বয়স থকালৈকে ইণ্টাৰভিউ দি থাকক, কিন্তু এটা বিকল্প ব্যৱস্থা চিন্তা কৰি থ'ব লাগে, যাতে চাকৰি নাপালেও কিবা এটা কৰি চলিব পাৰে, যাতে তাৰো এটা চিন্তা চৰ্চা কৰিব লাগে। মই সেইটো কথা ক'ব খুজিছোঁ। তেতিয়া সেই ডেকা চাঙত বহি আড্ডা দিয়া ল'ৰাবিলাক, বা এনেই তাছ পাশা খেলি থকা ল'ৰাবিলাক, টাইম পাছৰ কাৰণে কেৰম বৰ্ড খেলি থকা ল'ৰাবিলাকৰ জুমবিলাক নিজে নিজে নোহোৱা হৈ যাব। গতিকে তেওঁলোকক আমি গালি পাৰি লাভ নাই, বা ঘৰৰ মানুহেও তেওঁলোকক গালি পাৰিব নালাগে। ঘৰৰ মানুহৰ গাতো কিছু ক্ষেত্ৰত দোষ আছে, কাৰণ ঘৰৰ মানুহে অকল চাকৰিৰ কাৰণে তেওঁক পঢ়াইছিলে, চাকৰি নাপালে কি কৰিব, এই ক্ষেত্ৰত ঘৰৰ মানুহে আগতীয়াকৈ চিন্তা চৰ্চা বহু ক্ষেত্ৰত কৰা নাছিল, যাৰ কাৰণে আজি ল'ৰাটো তেনেকৈ বেকাৰ জীৱন এটা কটাবলগীয়া হৈছে, আৰু তাৰ কাৰণে ঘৰৰ মানুহৰো গালি শুনিবলগীয়া হৈছে। গতিকে ঘৰৰ মানুহক গালি পাৰিব নালাগে তেনেকুৱা ল'ৰাবিলাকক, সেইটোকে অনুৰোধ জনালোঁ। ধন্যবাদ।